তোমালোকক দেখি পেলাই মই ভাবিছিলোঁ সৰুতে মই ইয়াৰ ভিতৰত কোনজনৰ নিচিনা আছিলোঁ মই এওঁৰ নিচিনা আছিলোঁ নে আমাৰ এই তেওঁৰ নিচিনা আছিলোঁ মই নিজে চিন্তা কৰি আছোঁ কাৰণ মই গাঁৱত জন্ম আৰু গাঁৱত জন্মৰ কাৰণে মোৰ মানে আজি যদি মই এষাৰ কথা কওঁ তোমালোকৰ বিদ্যালয়ৰ পৰিৱেশটো মই নাজানো কিন্তু মই যেতিয়া বিদ্যালয়লৈ আহিছিলোঁ ভগা শাৰী এখন লৈ পেলাই আৰু মোৰ পেণ্টটো যিটো হাফ পেণ্ট পিন্ধিছিলোঁ সেই হাফ পেণ্টটো মানে আমি কম বাটা কোম্পানী অৰ্থাৎ বুজি পাইছে নেকি বাটা কোম্পানী বিভিন্ন ধৰণে মানে চিলাই মাৰি 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 মানে আচলতে মই বৰ দুখীয়া ঘৰৰ ল'ৰা আৰু বহুত ল'ৰা ছোৱালী আমাৰ গতিকে আমি সৰু চৰাইছিলোঁ আটাইতকৈ মই ভাল পাইছিলোঁ যে চৰাই যেতিয়া বাঁহ লয় এই বাঁহবিলাকত বাঁহটোত গৈ পেলাই মই চৰাইবিলাক মানে লৈ আহি ভাল পাইছিলোঁ আৰু খোৰোঙত মই হাত ভৰাই দিছিলোঁ চৰাই আনিবৰ কাৰণে এবাৰ কি হ'ল জানা এটা চৰাই থাপ মাৰি আছিলোঁ মই খোৰোঙত হাত ভৰাইলোঁ গৈ চাওঁ এটা সাপ পেলাই দিলোঁ কিন্তু ভাগ্য ভাল সাপ পেলাই মোক নুকুটিলে মই এনেকৈ থাপ মাৰি ধৰিছিলোঁ যে মুখখনতে থাপ মাৰি ধৰিছিলোঁ এনেকৈ উঠি আহিছিলোঁ নহয় আনাৰ লগে লগে যেতিয়া ৰচৰ বোলে এনেকুৱাতো দীঘল বা চৰাই নাই মই তালিকা চৰাই বাঁহ বুলিহে মই হাতখন ভৰাই দিছিলোঁ খোৰোঙত তাৰপিছত পেলাইটো ভাগ্য ভাল মই নমৰিলোঁ এনেকৈ অনেক উদাহৰণ আছে আৰু কাৰোবাৰ ঘৰত মই এটা বেয়া কাম কৰিছিলোঁ কিন্তু এতিয়া সেই মানুহখিনিয়ে মোক বৰ ভাল পায় কিয় ভাল পায় কওক জানেনে তোমালোকে যে কুঁহিয়াৰবোৰ মানে আমাৰ কুঁহিয়াৰ মানে আমাৰ ইয়াত বেলেগে খায় মই ভালে ভাবোঁ যে ইয়াতে যদি কুঁহিয়াৰ খায় মই কিয় খাব নোৱাৰোঁ প্ৰায়ে মানে কুঁহিয়াৰ ভাল ভাল মানে ৰহীয়া কুঁহিয়াৰ সেই কুঁহিয়াৰ আৰু যেতিয়া ভোগালী বিহু হয় নহয় ভোগালী বিহু হ'লে যাৰ ঘৰত খুব ভাল মানে বাঁহ থাকে কেঁচা বাঁহ সেই কেঁচা বাঁহ কাটি পেলাই আমি ঢলা চুটি আহিছিলোঁ আৰু এটা নিয়ম আছে যে তেনেকৈ মানে চুৰি কৰি আনি পেলাই ঢলা পুঁজি সাজিলে বোলে বাঁহৰ ধুলৈ বেছি হয় বেছি ফুটে মই কি নকৰিছিলোঁ মই গছত উঠিব জানো মই তোমালোকে যেতিয়া তোমালোকৰ বয়সত গৰু চৰাইছিলোঁ পথাৰলৈ গৈছিলোঁ মানে নকৰা কাম মই একো নাই কিন্তু এটা কথা ভাল লাগিছিল যে বিদ্যালয়লৈ গৈছিলোঁ বাবেই মাৰি খাইছিলোঁ বহুত মাৰি খাইছিলোঁ ঘৰৰো মাৰি খাওঁ তাৰো মাৰি খাওঁ কিন্তু মোৰ ভাল লাগিলে এটা কাৰণে যে মই মইনা পাৰিজাতত সোমালোঁ আৰু তেতিয়া মোৰ ককাইদেউসকলে মইনা পাৰিজাতৰ মোৰ ককাইদেউসকলে মোক মানে এটা নতুন জগতলৈ লৈ গ'ল আৰু তেতিয়াৰ পৰা মই এটা প্ৰণালীবদ্ধ জীৱন অনুশাসন কাক কয় কেনেকৈ কথা ক'ব লাগে কেনেকৈ গান গাব লাগে কেনেকৈ মানুহৰ লগত মানে সম্পৰ্ক ৰাখিব লাগে বাহিৰলৈ গ'লোঁ গৈ পেলাই কেনেকৈ কি বুলি গোটেইখিনি কথা মই আপোনালোকে সৰুতে তোমাৰ লগত দেখা পাই মোৰ মনত পৰিছে আৰু প্ৰশ্ন সোধা আৰু প্ৰশ্ন আপুনি কোৱা আপুনি এতিয়া ক'লে যে আপুনি সৰুৰে পৰা মইনা পাৰিজাতৰ লগত জড়িত গতিকে আমি মইনা পাৰিজাতৰ লগত জড়িত হ'লে মানে কি আমাৰ কি লাভ হ'ব পাৰে বা আমি কি শিকিব পাৰোঁ মই তোমালোকে এটা ডাঙৰ কথা কওঁ যে বিদ্যালয়ে মোক কি শিকালে সেইটো এটা মানে সঁচা কথা কিন্তু বিদ্যালয়ত গৈ মই আটাইতকৈ বেছি কথা শিকিছোঁ মইনা পাৰিজাতত মই আমি গান শিকাৰ পৰা এই যে আমি পোহৰ বিচাৰি যাওঁ মইনা পাৰিজাতৰ এই গীতটো আমাৰ মুখস্থ আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছে কি জানা তাতে পাৰিজাত নামৰ এখন আলোচনী আজি মোৰ এই আলোচনীখন দেখি ইমান ভাল লাগিছে এই হাতে লিখা এখন আলোচনী আমাৰ প্ৰকাশ পাইছিল পাৰিজাত আৰু সেইখনত আমি লিখিছিলোঁ আৰু সেইখনেই আছিল আমাৰ আটাইতকৈ মানে আমাৰ প্ৰতিভা বিকাশৰ আটাইতকৈ শ্ৰদ্ধাৰ সম্পদ যিখন আমি সহায় কৰিছিলোঁ আৰু কেতিয়াও ভাবি নাছিলোঁ যে এইখন হাতে লিখা আলোচনীখন এটি ছপাকাৰে মোৰ গল্প ওলাব কবিতা ওলাব মই ভবা নাছিলোঁ কেতিয়াও আৰু তেতিয়া ৰজালি বুলি এখন আলোচনী আছিল যিখন ৰজালি আলোচনীত মই কবিতা পঢ়িছিলোঁ কবিতাটো উঠিছিল
আৰু তেতিয়াৰ পৰা মই নিজক আত্মবিশ্বাস বাঢ়ি আৰু উজানি আলোচনীখন যেতিয়া মোৰ প্ৰথম কবিতাটো প্ৰকাশ পাইছে তেতিয়া চাগে মই তৃতীয় শ্ৰেণীমান আছিলোঁ গতিকে তেনেকৈ ক'বলৈ গ'লে মোৰ পৰ্যায়ক্ৰমে বহুত কামেই কৰিছিলোঁ নকৰা কাম একো নাই কিন্তু মইনা পাৰ যাতে মোক এটা বস্তু শিকালে সেইটো শিকিছে মানুহৰ লগত সম্পৰ্ক কেনেকৈ কৰিব লাগে মই কৰিলোঁ নিয়মানুৱৰ্তিতা আৰু নিজক মনটো কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে নিজৰ বিচনাখন নিজৰ ঘৰখন নিজৰ চুলিটো নিজৰ মানে গাঁওখন কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে এই গোটেইবিলাক কথা সাংগঠনিক কিছু কথা মই মইনা পাৰিজতৰ পৰা শিকিছোঁ আৰু মোক যদি তোমালোকে এটা কথা সোধা মই একেবাৰে কম পৃথিৱীৰ ভিতৰত মই বহুত তীৰ্থস্থানলৈ গৈছোঁ হিন্দু তীৰ্থস্থান ভাৰতবৰ্ষত ক'তো নাই সকলোলৈ গৈছোঁ মই প্ৰায়বিলাক বিখ্যাত তীৰ্থস্থানলৈ গৈছোঁ শিখৰ বা মুছলিম বা খ্ৰীষ্টান ডাঙৰ মই মানে মঠ মন্দিৰ গীৰ্জা বা গুৰুদ্বাৰ সকলোলৈ গৈছোঁ কিন্তু কি কথা জানে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি জানা মোৰ কাৰণে শ্ৰেষ্ঠ তীৰ্থস্থানখন হৈছে প্ৰাথমিক বিদ্যালয়খন মই ঘূৰিছোঁ কিন্তু মোৰ প্ৰাথমিক বিদ্যালয়খনত বাহিৰে শ্ৰেষ্ঠ পৃথিৱী আৰু কোনো তীৰ্থস্থান হ'ব নোৱাৰে এই যে মোক যে আখৰ শিকালে মোক এটা নতুন জ্ঞান দিলে সেইখন মানে তীৰ্থস্থানতকৈ বেলেগ কোনো তীৰ্থস্থান ডাঙৰ হ'ব নোৱাৰে আৰু মোৰ দ্বিতীয় তীৰ্থস্থানখন হৈছে হাইস্কুলখন তৃতীয় তীৰ্থস্থানখন হৈছে মোৰ কলেজ বা মহাবিদ্যালয়খন আৰু চতুৰ্থখন হৈছে মোৰ বিশ্ববিদ্যালয়খন মানে তীৰ্থস্থান আৰু মই ভাবোঁ যে তীৰ্থস্থানতকৈ আমাৰ শিক্ষানুষ্ঠানেই হৈছে মহৎ কিন্তু মই আজি মোৰ কথা সুধিলে নহ'ব তোমালোকৰো মই কিবা কিবি মই চাব লাগিব এওঁলোকৰ প্ৰতিভা অলপ মই চাব লাগিব গতিকে তুমি আগবঢ়াই যোৱা